আমাৰ বিটিআৰ চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালৰ এই বৰ্ষপূৰ্তি উপলক্ষে বিটিআৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নিৰ্দেশ মৰ্মে আমি প্ৰতিটা সমষ্টিত প্ৰতিটা ভিচিডিচিত যোৱা 10 তাৰিখৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ ভিচিডিচিৰ চেয়াৰমেন, এচিএলচি চেয়াৰমেন, ভাইচ চেয়াৰমেনসকল সমগ্ৰ ৰাইজক লৈ, সমাজৰ বিশিষ্ট ব্যক্তিসকলক লৈ, আমাৰ CLF বুঢ়া শিক্ষক শ্ৰেণীসকলকে লৈ পেলাই বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ চলি আছে। ঠিক আজিও আমাৰ সমষ্টি ভিত্তিত এটি কাৰ্যসূচী আছিলে। এই কাৰ্যসূচীত আমি আমাৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে কেইবাগৰাকীও বিষয়া আছিলে বিভিন্ন বিভাগৰ, আমাৰ এচিএলচি চেয়াৰমেন, ভিচিডিচি চেয়াৰমেন, আমাৰ সতীৰ্থ দলীয় সতীৰ্থ বন্ধুসকল, স্থানীয় বিশিষ্ট ব্যক্তিসকল আৰু প্ৰায় 500 ৰাইজ আজি আছিলে। এই সভাখনত বাৰাপেটত আমি এইখনৰ পৰা আয়োজন কৰিছিলোঁ। আমাৰ বিটিআৰ চৰকাৰে যোৱা 3 বছৰ সমাপ্ত আমি যে কৰিলোঁ, এই 3 বছৰত আমি বিজেপি চৰকাৰখনে এই ৰাইজৰ, সমগ্ৰ বিটিআৰ ৰাইজৰ আকাংক্ষা পূৰণ কৰাৰ কাৰণে আমি কি পৰিচয় লৈছোঁ, বিভিন্ন মিছন, বিভিন্ন ভিছন সম্পৰ্কে আমি ৰাইজক অৱগত কৰাইছোঁ, ৰাইজৰ লগত আমি আলোচনা কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে এই অঞ্চলত যে শান্তি প্ৰতিষ্ঠা হৈছে, শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে, এই শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত সমগ্ৰ ৰাইজৰ যি সহযোগিতা আমি পাইছোঁ, অহা দিনতো পাম বুলি আশা কৰোঁ। কাৰণ শান্তি অবিহনে প্ৰগতি সম্ভৱ নহয়। সেইকাৰণে আমি সকলো পক্ষক আহ্বান জনাইছোঁ চৰকাৰৰ তৰফৰ পৰা। আমি যোৱা 3 বছৰে যেনেকৈ এই অঞ্চলটো শান্তি আৰু প্ৰগতিৰ ধাৰা অব্যাহত ৰাখিলোঁ, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ গৈ পেলাই অহা দিনতো আমি অঞ্চলটোক শান্তি সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত ৰখাৰ লগে লগে ইয়াতকৈ আৰু দ্ৰুত উন্নতি, দ্ৰুত প্ৰগতি, স্থায়ী উন্নতি, দীৰ্ঘম্যাদী কিছুমান পৰিস্থিতি আমি বাস্তৱ কৰিবলৈ সক্ষম হ'ম। সেইকাৰণে আমি ৰাইজৰ পৰা পৰামৰ্শ, ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। বহুতে ছাগলী পোহে, গাহৰি পোহে, ছাগলী পালন, গাহৰি পালন কৰি জীৱন নিৰ্বাহ কৰে, দুগ্ধ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰে। শিপিনীসকলে, আমাৰ যিবোৰ শিপিনী মহিলা আছে, আই মাতৃ আছে, তেওঁলোকে আৰনাই হওক, মেখেলা হওক, গামোচা হওক, তেওঁলোকে বোৱনী কৰি তেওঁলোকে আৰ্থিক উপাৰ্জন কৰে। এইসকলৰ কাৰণে আজি পিক মিছন নামৰ এটা পলিচি আৰম্ভ কৰিছে। পিক মিছন যিসকলে এই গাহৰিৰ পালন কৰে, তেওঁলোকৰ পিক মিছনৰ জৰিয়তে প্ৰশিক্ষণ দি পেলাই আৰ্থিক সাহায্য দিয়া হ'ব। এই প্ৰক্ৰিয়া চলি আছে। চেৰিকালচাৰ মিছন, হেণ্ডলুম মিছনৰ কাম চলি আছে। যিসকলে চেৰিকালচাৰ, হেণ্ডলুমৰ বৰ'ন শিল্পৰ লগত আমাৰ যিসকল আই মাতৃ জড়িত, পলু মুগাৰ লগত তেওঁলোকে জানিব পাৰিব, ক্লাষ্টাৰ গঠন কৰি প্ৰশিক্ষণ দি পেলাই তেওঁলোকক প্ৰমাণ পত্ৰ দি আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। মিল্ক মিছন, দুগ্ধ ব্যৱহাৰ কৰাসকলক গৰু কিনাৰ কাৰণে আৰু তাৰ পৰা দুগ্ধ উৎপাদন কৰি ক্ৰীম বা দৈ কেনেকৈ নিৰ্মাণ কৰে, বনাই বিক্ৰী কৰিব পাৰে, তাৰ কাৰণে সহযোগিতা কৰা হৈছে। এনেকুৱা ধৰণৰ সাধাৰণ চিন্তা কৰা হৈছে যিসকলে আমাৰ সমাজৰ মূল ভেটি, আমাৰ সমাজখন, আমাৰ অঞ্চলটো সামগ্ৰিকভাৱে উন্নতি হ'ব লাগিলে সাধাৰণ লোকৰ চিন্তা আমি কৰিব লাগিব। কৃষকৰ চিন্তা কৰিব লাগিব, দুগ্ধ পালকৰ চিন্তা কৰিব লাগিব, বয়ন শিল্পীসকলৰ চিন্তা কৰিব লাগিব, গাহৰি পালন কৰাৰ চিন্তা কৰিব লাগিব, ছাগলী পালন কৰাৰ চিন্তা কৰিব লাগিব। এই চিন্তা কৰি এনেকুৱা ধৰণৰ মিছন আমাৰ চৰকাৰে লৈছে। আমাৰ চৰকাৰে আমাৰ মানৱ সম্পদ উন্নয়নৰ কাৰণে চিন্তা কৰিছে, যি কথা আগতে আমি কেতিয়াও দেখা নাই। আপোনালোকে জানে যে আমাৰ এই অঞ্চলত চিকিৎসক, ডক্টৰ, ইঞ্জিনিয়াৰ, IS বিষয়া বা BC লেভেলৰ বিষয়া, তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ বিষয়া, চাৰ্কল অফিচাৰ আমাৰ নিজৰ মানুহ কেইজন আছে? আমাৰ নিজৰ মানুহ বেছি নাই। হিচাপে 2টা CLFৰ অনুমোদন পাইছো। এটা CLF বিৰণভূমি CLFৰ অনুমোদন পাইছো। আমি আমাৰ যিটো CLFৰ কাৰ্যালয় নিৰ্মাণ কৰিছো, তাৰ কাষতে ডাঙৰকৈ এটা CLFৰ কাৰ্যালয় নিৰ্মাণ কৰিম। ঠিক পশ্চিম মলে সীমাধাৰ গাঁৱত আৰু CLFৰ কাৰ্যালয় আৰম্ভ কৰিম। গতিকে এই 2 বছৰৰ ভিতৰত আমাৰ যিমান CLF আছে, কাৰণ CLFত প্ৰায় 2000-3000 আমাৰ মাতৃ মহিলা থাকে, গতিকে তেওঁলোকে সভা কৰা, একেলগে বৈঠক কৰা, হিচাপ নিকাচ কৰাৰ কাৰণে আমাৰ চৰকাৰে চিন্তা কৰি আছে যে CLFৰ অফিচ লাগিব। আমাৰ গাঁৱৰ মহিলা, আমাৰ সাধাৰণ মহিলাসকল তাতে গৈ পেলাই আৰ্থ সামাজিক উন্নয়নৰ কাৰণে তেওঁলোকে তাতে বহে গৈ পেলাই। গতিকে সেই CLFৰ কাৰ্যালয় আমি আকৌ বঢ়াবলৈ গৈ আছো।